গুড আফটাৰনুন জনালোঁ সকলোকে। আজি ভিডিঅ'টো বনাইছোঁ মোৰ ৰুমৰ পৰা। মায়ে দুটা ভিডিঅ' দিছিলে, সেই দুটা ভিডিঅ'ত আপোনালোকে ইমান ধুনীয়া ধুনীয়া কমেণ্টছ কৰিছে, খুব ভাল লাগিল। ইণ্ডিভিজুৱেলি যিহেতু থেংক ইউ ক'ব পৰা নাই, সেইকাৰণে সকলোকে একেলগে ধন্যবাদ জনাইছোঁ। আৰু আজি হ'ল গোৱৰ্ধন পূজা। আজি ভিডিঅ'টো বনাইছোঁ মোৰ বেডৰুমৰ পৰা। চবেই কৈছিলে যে ঘৰটো দেখাবা। ঘৰটো সেইদিনাখন বাহিৰৰ পৰা দেখাইছিলোঁ, ভিতৰৰ পৰাও এদিন দেখাম, কিন্তু যিহেতু মই জইণ্ট ফেমিলিত থাকোঁ আৰু মোৰ ঘৰত ঢেৰ মানুহ, বহুত মানুহ, আৰু চবেই ভিডিঅ'ত আহিবলৈ অকণমান কমফৰ্টেবল ফিল নকৰে। কেতিয়াবা তথাপিতো চেষ্টা কৰিম আনিবলৈ। আজি মই মোৰ বেডৰুমত আছোঁ, আৰু এইফালে আমাৰ 3rd ফ্ল'ৰ আৰু 4th ফ্ল'ৰ, দুটা ফ্ল'ৰ আছে আমাৰ। 4th ফ্ল'ৰত মোৰ ডাঙৰ বৰ্জনা অমিতৰ ডাঙৰ ককায়েক আৰু বৌয়েক থাকে, আৰু মোৰ ডেডিৰ বেডৰুমো ওপৰত আকৌ এটা হল আছে। আৰু আমাৰ 3rd ফ্ল'ৰত মই, মোৰ হাজবেণ্ড, আমাৰ বেডৰুম আছে, আৰু মোৰ মাজৰ যিজন দাদা আৰু বৌৰ ৰুম আছে, আৰু তেওঁলোকৰ বাচ্ছা। ওপৰত ডাঙৰ বৌৰো ল'ৰা এটা আছে, আৰু এইফালে ড্ৰয়িং ৰুম, এনেকৈ আৰু ডাঙৰ ঘৰটো। তথাপি মই ঘৰৰ টুৰ এটা ওপৰত দিব পাৰিম নে নোৱাৰিম নাজানো, বেলেগৰ বেডৰুমত সেনেকৈ সোমাবলৈ বেয়া লাগে। তথাপিতো মই আমাৰ 3rd ফ্ল'ৰৰ এটা ভিডিঅ' বনাই দিম বাৰু। যি কি নহওক, আজি গোৱৰ্ধন পূজা চেলিব্ৰেট কৰা হয় দিল্লীত মানে নৰ্থ ইণ্ডিয়াত, আই থিংক গোটেই নৰ্থতে কৰে। গোৱৰ্ধন পূজাত আমি বেচিকেলি গোৱৰ্ধন পূজা কিয় কৰে সেইটো অলপমান মানে আপোনালোকক কওঁ। বৃন্দাবনৰ ওচৰত আছে গোৱৰ্ধন পাহাৰ আছে বৃন্দাবনৰ ওচৰত। যদি কোনোবাই কেতিয়াবা বৃন্দাবন গৈছে, তাত পৰিক্ৰমা কৰে মানুহে। পৰিক্ৰমা মানে গোৱৰ্ধন পৰ্বতৰ ওচৰত এনেকৈ ঘূৰি ঘূৰি পৰিক্ৰমা কৰে। আৰু আগত মানে যিটো আমি জানো, আৰু যেনেকৈ আমাক বুজোৱা হৈছে, আজিৰ দিনটোত মানে কৃষ্ণ ভগৱানে যেতিয়া বৃন্দাবনত খুব বৰষুণ আৰু খুব মানে ফ্লাড হৈছিলে, আৰু মানুহখিনিয়ে তেতিয়া কৃষ্ণ ভগৱানৰ ওচৰলৈ আহিছিলে, আহি পেলাই কৈছিলে যে মানে আমাক ৰক্ষা কৰক, কাৰণ ইয়াত ইমান বৰষুণ দিছে, পানী হৈছে, আমাৰ মানে ঘৰবোৰ উটি যাব, আৰু মানে আমাৰ ঘৰত যিবিলাক মানে হেৰি আছে, গৰু, বৃন্দাবনত যিহেতুকে গৰুক খুব মানে, গৰু পূজা কৰে, আৰু বাকী যিবিলাক জীৱ জন্তু ঘৰত আছে সেইবোৰ চব উটি যাব, আপুনি আমাক ৰক্ষা কৰক, এনেকৈ যেতিয়া কৈছিলে, তেতিয়া কৃষ্ণ ভগৱানে গোটেই বৃন্দাবনৰ গোটেই মানুহখিনিক মানে গোৱৰ্ধন পৰ্বতৰ ওচৰলৈ নি কেৰা আঙুলিৰে গোৱৰ্ধন পৰ্বতটো এনেকৈ উঠাই পেলাই, সেই গোৱৰ্ধন পৰ্বতটোৰ তলত গোটেইখিনি মানুহ আহিছিলে, আৰু এই গোৱৰ্ধন পৰ্বতটো এজ এ শ্বেল্টাৰ মানে ইউজ কৰা হৈছিলে। আৰু মানুহখিনিক দুদিনৰ মানে কণ্টিনিউৱাছ দুদিনলৈকে তেওঁ কেৰা আঙুলিত গোৱৰ্ধন পৰ্বতটো এনেকৈ দাঙি ধৰি তাৰ তলত মানে গোটেই মানুহখিনিক ৰাখিছিল। মানুহখিনিক মানে তেওঁ শ্বেল্টাৰ দিছিলে। সেই তেতিয়াৰ পৰাই গোৱৰ্ধন পৰ্বতটোক পূজা কৰা হয়, সেইটোকে গোৱৰ্ধন পূজা বুলি কয়। তো তাৰ পিছৰ পৰা সেই ট্ৰেডিশ্যনটো চলি আহিছে। আজিৰ দিনাখন আমাৰ ঘৰত আজিৰ দিনাখন ৰাতিপুৱা খানা আমি নবনাওঁ, গোটেই নৰ্থতে নবনায় খানা, আজিৰ দিনত বনোৱা নহয়। আজি আমাৰ ৰাতিপুৱাৰ খানাখিনি আমাৰ ঘৰৰ ওচৰৰ যিটো কমিউনিটি মন্দিৰ, তাৰ পৰা আহে। আৰু মানে মন্দিৰত গোবৰেদি মানে গোৱৰ্ধন পৰ্বতৰ নিচিনাকৈ গোবৰেদি বনোৱা হয়, আৰু তেওঁক পূজা কৰে, আৰু কৃষ্ণ ভগৱানক পূজা কৰা হয়। আৰু আজি আমাৰ মন্দিৰত অন্নকূট বুলি এটা বস্তু বনায়। অন্নকূটটো এটা মিক্স ভেজিটেবলৰ নিচিনা, আৰু যিমান চব্জি আছে, আমাৰ যেনেকৈ মাঘ বিহু নহয়, বহাগ বিহুত এটা ট্ৰেডিশ্যন যে আছে, 101টা শাক খায়, আৰু সেইটো ঔষধি বুলি কোৱা হয়। তেনেকৈ ইয়াত গোৱৰ্ধন পূজাত মানে ভেজিটেবলছ বেলেগ শাক চব্জিবিলাক মিক্স কৰি পেলাই এটা চব্জি বনোৱা হয়, যিটো অন্নকূট বুলি কয়। বিনা মানে পিঁয়াজ, বিনা নহৰু সেই চব্জিটো বনোৱা হয়, আৰু সেই অন্নকূটটো আমি গোৱৰ্ধন পূজাত মানে ভগৱানলৈ আগবঢ়াওঁ। আৰু তো আজি আমাৰ ঘৰলৈ অন্নকূটৰ চব্জি, তাৰপিছতে কাৰীটো হৈছে পকৰীটো এনেকৈ দৈ আৰু বেচনত মিক্স কৰি পেলাই এটা চব্জি বনোৱা হয়, কাৰী বুলি কয়। মই খুব ভাল পাওঁ খাই পেলাই। আগতে টেষ্টটো ভাল নালাগিছে, কিন্তু এতিয়া খাই মোৰ কাৰী খুব প্ৰিয়। তো আজি কাৰী, অন্নকূটৰ চব্জি, চাৱল মানে ভাত, তাৰপিছতে পুৰি আৰু ক্ষীৰ, হালোৱা, এনেকৈ কিবাকিবি বনোৱা হয়। তো ৰাতিপুৱা শহুৰ দেউতা মন্দিৰলৈ গৈ পেলাই আমাৰ কাৰণে, চবৰে কাৰণে ডাঙৰ বাচনত গোটেই বস্তুখিনি পেকিং কৰি আনিছে। আমি এতিয়া খাম, আপোনাক দেখাম যে কেনেকুৱা হয় কাৰীটোনো।
সেয়াই আৰু গোবৰ্ধন পূজা আজি উদযাপন কৰা হয় আমাৰ ইয়াত। তাৰপিছত কাইলৈ আছে ভাইদুজ। ভাইদুজ ইজ লাইক ৰক্ষাবন্ধনৰ নিচিনা। ৰক্ষাবন্ধনত ৰাখি বান্ধে আৰু ভাইদুজৰ দিনাখন নাৰিকল দিয়ে, মানে ককাই ভনীয়েকবিলাকে বা বায়েকবিলাকে নিজৰ ভায়েক বা ককায়েকক নাৰিকল দিয়ে। আৰু সেয়াই এনেকৈ 3 দিন দিৱালীৰ মানে প্ৰথমতে দিনাখন ধনতেৰছ হয়, ধনতেৰছৰ পিছদিনাখন ছটি দিৱালীৰ পিছদিনাখন মেইন বড়ি দিৱালীত লক্ষ্মী গণেশৰ পূজা, বড়ি দিৱালীৰ পিছদিনাখন কৰা হয় গোবৰ্ধন পূজা, তাৰ পিছদিনাখন কৰা হয় ভাইদুজ। সেই দিৱালীৰ সময়ত এই মানে 4টা বেক টু বেক ইয়াত মানে পালন কৰা হয়। সেয়াই আৰু চবেই ইমান মানে মৰম দিয়াৰ কাৰণে ভিডিঅ'টোত চবকে একদম মনৰ পৰা ধন্যবাদ। আৰু মাৰ চেনেলটো এনেকৈ চবেই মানে আগবঢ়াই লৈ যাব, ফ'ল' কৰিব, চবেই মানে তেওঁক ছাপোৰ্ট কৰি যাব। আৰু আপোনালোক চবকে একদম হেপী দিৱালী। দিৱালীটো শেষেই আৰু তথাপিতো মানে চবেই যাতে ভালে থাকক, হাঁহি থাকক, সেয়াই। থেংক ইউ, বাই বাই। এয়া আমাৰ অন্নকূটৰ প্ৰসাদ আহিছে, গোবৰ্ধন পূজা যিহেতু আজি। এয়া হ'লগৈ মিক্স, এইবিলাক চব মন্দিৰৰ পৰা আহে আজিৰ দিনাখন ৰাতিপুৱা ঘৰত কোনেও খানা নবনায়। এয়া হ'ল মিক্স চব্জি অন্নকূট, আৰু এয়া হ'ল কাৰী পকৰাটো দৈ আৰু বেচন দি পেলাই বনাই, লগত পকৰি থাকে। কাৰী পকৰা, পুৰি, ৰাইচ আৰু মিঠা চিঠা কিবা কিবি আহিছে, সেইখিনি লোৱা নাই, মই খাবলৈ লৈছিলোঁ সেইকাৰণে ইয়াত কৰি দিলোঁ। এয়া আজি গোবৰ্ধন পূজাৰ দিনাখন এইফালে দিল্লীত অন্নকূটৰ চব্জি খোৱা হয়। এইটো মানে বেচিকেলি মিক্স ভেজৰ নিচিনা আৰু ঔষধি বুলি কয়। আৰু গোবৰ্ধন পূজা কিয় আমি চেলিব্ৰেট কৰোঁ, ইয়াৰ প্ৰাধান্যটো কি, সেইটো এতিয়া অলপমান পাছত আপোনালোকক ভিডিঅ'ত ধুনীয়াকৈ বুজাই দিম। থেংক ইউ।